Hello everyone, welcome back to my YouTube channel Sweety's Makeover. আজি আমি জেটপিছন ষ্টুডিঅ'ৰ ফালৰ পৰা এটা শ্বুট কৰিবলৈ গৈ আছো। আজি আমাৰ লগত দুজন বিশেষ ব্যক্তি আছে, অসমৰ চিনাকি ফেচ, এতিয়া নেদেখাও তেওঁলোকক। আৰু আজি আমাৰ লগত আছে জেটপিছন ষ্টুডিঅ'ৰ ফটোগ্ৰাফাৰ আজাদ। আহক তেওঁৰ লগত চিনাকি হওঁ। নমস্কাৰ। প্ৰথমতে মই সুইটিছ মেকঅভাৰৰ সমূহ শুভাকাংক্ষীলৈ আন্তৰিক মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যিহেতু জনামতে তাইৰ 2 নম্বৰ এই ভিডিঅ'টো, প্ৰথম ভিডিঅ'টো তাই মই চাইছিলোঁ আৰু যি ধৰণে আপোনালোকে তেওঁলৈ মৰম আশীৰ্বাদ আগবঢ়াইছে, তেওঁ আগন্তুক দিনত কাম কৰি যোৱাত সাহস পাব সঁচাকৈ। আৰু সুইটি ভাল মেকআপ কৰে। আৰু আজি যিহেতু এক ব্যতিক্ৰমৰ শ্বুট এটা আমি কৰিব গৈ আছোঁ, বিজয়নগৰৰ পৰা আৰু 10 কিলোমিটাৰ ভিতৰ এখন গাঁও। আৰু যিহেতু অসমৰ দুজন জনপ্ৰিয় ব্যক্তি আছে, বৰ্তমান এতিয়া নকওঁ আপোনালোকক, আৰু লাইটটো কম আছে, আন্ধাৰ আহি আছে। যিহেতু চুইটিয়ে দেখাব আপোনালোকক তাই ইউটিউব চেনেলৰ যোগেদি। মাথো আপোনালোকে অপেক্ষা কৰক খন্তেক সময়, তাৰপিছত আপোনালোকে দেখিবলৈ পাব। আৰু আপোনালোকৰ মৰম আশীৰ্বাদ সদায় আমি কামনা কৰোঁ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে আমাক জীৱনৰ বাটত আগুৱাই যোৱাত সাহস, আৰু আমি সদায় আপোনালোকক ভাল ভাল ফটোগ্ৰাফীৰে উপহাৰ দিবলৈ চেষ্টা কৰিম। অসমৰ জনগণৰ ৰাইজক মাথো আপোনালোকৰ মৰম আমি বিচাৰিছোঁ। Through the highways till my shadow turns to sun rays, and on we'll go through the wastelands, through the highways, and on we'll go. Through the highways till my shadow turns to sun rays, and on we'll go through the wastelands, through the highways, and on we'll go. Turn us to thousands, and we'll grow in number, fueled by them to see the horizon. Turn us to thousands. এয়া আমি লোকেশ্যন আহি পাইছোঁ। পথাৰৰ মাজে মাজে, আলিৰ মাজে মাজে গৈ আছোঁ। আৰু আমাৰ আগে আগে এয়া এক্টৰ আৰু ফটোগ্ৰাফাৰ গৈ আছে। বহুত কষ্ট হৈছে, কিন্তু আহিছোঁ আৰু ৰিক্স লৈ। চাই থাকক আগলৈ কি কৰোঁ, কেনেকৈ কৰোঁ শ্বুটকেইটা।
এয়া আয়ো পৰিছিলোঁ পৰিছিলোঁ দেখিছেনে এইফালে আমাৰ আজিৰ দৰ্শক শ্বুটিঙৰ এয়া আমাৰ আজি আমাৰ লগত থকা বিশেষ ব্যক্তিজন এয়া এখেতৰ লগত চিনাকি কৰাই দিছো সকলোৱে চাগে চিনি পাইছেই নমস্কাৰ মই কিশোৰ দাস আমাৰ আজি ফটোশ্বুট চলি আছে আমাৰ দক্ষিণপাৰৰ মই নিজে হয় দক্ষিণপাৰৰ ল'ৰা গতিকে মোৰ ওচৰই নিচেই কাষতে থকা অঞ্চল চিমনাপুৰ ইয়াতে খুব ধুনীয়া এটা পৰিৱেশ খুব ধুনীয়া পথাৰ এখন আছে নতুনকৈ ভূঁই ৰুইছে আৰু ইয়াতে আজাদে ফটোগ্ৰাফী কৰিছে আৰু চুইটি মোক মেকআপ কৰিছে আজি প্ৰথমবাৰ লগ পাইছোঁ আৰু সকলোৱে চুইটি মেকঅভাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু আশীৰ্বাদ কৰিব যাতে আৰু এনেকুৱা ধৰণৰ বহুত এনেকুৱা কাম কৰি যায় আশীৰ্বাদ কৰিব সকলোৱে ধন্যবাদ থেংক ইউ এয়া আমাৰ শ্বুট চলি আছে ইউটিউবাৰ অনুজ তেওঁ ব্লগ বনাই আছে এয়া এজন আছে আমাৰ লগত ইউটিউবাৰ চাওক এয়া ফটোগ্ৰাফাৰে শ্বুট কৰি আছে আন্ধাৰ আহিছে চলি আছে ধুনীয়া লাগিছে দেই জনমে জনমে পথৰুৱা প্ৰেম চলি আছে ইয়াতে তাকে কঠীয়া ৰুবলৈ আহি পেলাই প্ৰেম কৰি আছে দেই ফাইনেলি আমাৰ শ্বুটটো হৈ গ'ল এতিয়া আমি একচুৱেলি চেঞ্জ কৰিব আহিছোঁ মানে শ্বুটিঙৰ ব্যস্ততাৰ কাৰণে আমি বাগৰাকীৰ লগত কথা পতা নহ'লে আমাৰ লগত আছে অসমৰ চিনাকি ফেচ তেওঁ এগৰাকী বিহুৰাণী হয় তেওঁ বহুতকেইটা প্ৰগ্ৰেম কৰি জিকিও আহিছে আহক তেওঁৰ লগত চিনাকি হওঁ এয়া হৈছে জিমি গগৈ মই জিমি গগৈ আৰু ভাল লাগিল আজি চুইটিৰ লগত কাম কৰি বহুতেই ভাল লাগিলে আৰু তাই আজি মেকআপটো মই প্ৰথম লৈছোঁ গতিকে মোৰ ভাল লাগিছে আপোনালোকৰ কেনে লাগিছে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব আৰু তাই যিহেতু এটা নতুনকৈ ইউটিউব চেনেল খুলিছে আৰু এই ইউটিউব চেনেলটো আপোনালোকে যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ শ্বুটিং কৰিবলৈ আহিছিলোঁ চাওক ৰাইজৰ মৰম কিমান কষ্ট কৰি কিমান মানে হেৰি কৰি আমাৰ কাৰণে ইমান কষ্ট কৰি পিঠা চিঠা বনাইছে দেখাইছোঁ আপোনালোকক এবাৰ আয়া আইতা ককা চাওক ৰাইজৰ মৰম বহুত ভাগৰে জুগৰে অলপ আগত ঘৰ আহি সোমালোহি আজি মানে বহুত বেছি ভাগৰ লাগিছে শ্বুটিংটো আছিল পথাৰৰ মাজত তাত বহুত বেছি বোকা আছিল মোৰ ফাইনেল ফটোখিনি আপোনালোকে বহুত সোনকালে দেখা পাব মোৰ ফেচবুক আৰু ইনষ্টাত তলতে লিংকটো দিয়া আছে আপোনালোকে মোৰ এই চেনেলটোত লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে শ্বেয়াৰো কৰি দিব থেংক ইউ